আৰু আমি এটা নতুন প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী আমি হয়তো চিনি নাপাওঁ বুলি কোৱাটো ডাঙৰ কথা। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি ৰাজীৱ হদিয়াৰ বাসগৃহ দেখুৱাইছে এটা পেজত, মানে ফেচবুক পেজ এখনত মানে এটা ব্লগ আপলোড কৰিছে সুৰেন্দ্ৰ শদিয়া নামৰ এটা পেজ, য'ত মই পালোঁ ভিডিঅ'টো। সেই ভিডিঅ'টোতে আজি আমি ৰিয়েক্ট কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকৰ মতামত আপোনালোকে এই ভিডিঅ'টোত জনাব বুলি আশা ৰাখিলোঁ। তো বলক বেছি দিন নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান তিনিচুকীয়া গেলাপুখুৰীত থকা ৰাজীৱ হদিয়াৰ বাসগৃহত উপস্থিত আছোঁ। নিমামৰ পৰিৱেশ, ইয়াত কোনেও নাই বৰ্তমান। আপোনালোকে গম পাইছে যে ৰাজীৱ হদিয়া এই ঘৰখনৰ পৰাই সেইদিনাখন ফিল্ড ৱাইল্ডলি প্ৰগ্ৰাম কৰিবৰ কাৰণে, অনুষ্ঠান কৰিবৰ কাৰণে ওলাই গৈছিল। মই ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ, কিনো পৰিৱেশত তেওঁ আছিল। ইয়াতে অকণমান চাফ চিকুণ কৰি তো গাইজ ৰখাই দিলোঁ মানে কেলৈ, ভিডিঅ'টো আপোনালোকে এই ঘৰখন দেখিছেনে? ঘৰখন দেখিয়ে কিবা অনুতাপ কৰিব পাৰিছেনে? আচলতে ৰাজীৱ হদিয়া মানে কিয় পিছুৱাই আছিলে আমাৰ অসমত, বলক চাই লওঁ বাৰু। এখন ফটো ইয়াত লগাই দিব বিচৰা হৈছে আৰু এগছি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰিছে। অকণমান সময় পাছতেই সেইখিনিও কৰা হ'ব। একেবাৰে এটা গাঁৱৰ পৰিৱেশ। এখন ঘৰতে শ্ৰদ্ধাঞ্জলি জনাইছে এওঁলোকে। এই তিনিচুকীয়া গেলাপুখুৰীত থকা ঘৰটোতে এতিয়া এখন তেওঁৰ ফটো শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ এখন ফটো যোগাৰ কৰা হৈছে। এনে অকণ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। সেইদিনাখন কৈছোঁৱে যে এই ঘৰটোৰ পৰা সেইদিনাখন অনুষ্ঠানটোলৈ ওলাই গৈছিলে। এটা আপোনালোকে খুব ভাল কাম কৰিছে এইটো, আৰু যিহেতু এইটো লাষ্ট ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ ইয়াৰ পৰাই গৈছিল শদিয়া দা, থেংক ইউ আপোনালোকক। তেওঁৰ ওচৰ চুবুৰীয়া শুভাকাংক্ষী দুজনমানে আমি ওচৰ লগোৱাৰ ব্যৱস্থা কৰিছে। একদম এটা ঠাণ্ডা মুণ্ডা পৰিৱেশত থকা মানুহ আছিল। এইটো হৈছে এই ধৰণৰ ৰাস্তা আৰু ইয়াতেই ৰাজীৱ হদিয়াই বাস কৰিছিলে। এই ঘৰটোতেই তেওঁ থাকিছিলে তিনিচুকীয়া। তেনে এটি সাধাৰণ ঘৰত তেওঁ বাস কৰিছিলে। মানে এই ঘৰখনতে তেওঁ থাকিছিল, মানে ৰাজীৱ হদিয়া এইখন ঘৰতে থাকিছিল। চাওক ঘৰখন চাওক আপোনালোকে, ইমান ধুনীয়া ধুনীয়া গান গাইছিল। যদি আমাৰ অসমৰ মানুহে আগতেই জীয়াই থাকোঁতে যদি ছাপোৰ্ট কৰিলেহেঁতেন অলপ, তেতিয়াহ'লে এই পৰিস্থিতি হয়তো হৈ নাথাকিলেহেঁতেন, কাৰণ ইমান এটা সুন্দৰ গীত গোৱা মানুহ। এতিয়া নিমাউমা পৰিৱেশ, মাত্ৰ আপোনালোকক মই এই পৰিৱেশটো ঘৰটো আৰু ৰ'ব গাইছে, আৰু আমাৰ নিউজ চেনেলবিলাকক কওঁ যে আগতে আপোনালোকে যদি যেতিয়া জীয়াই আছিলে তেওঁ, তেতিয়াই যদি আপোনালোকে এবাৰ তেওঁৰ ঘৰৰ এনেকৈ যদি এই ব্লগাৰজনে যেনেকৈ বনাইছে এতিয়া ভিডিঅ', তেনেকৈ যদি আপোনালোকে জীয়াই থাকোঁতে যদি এনেকুৱা এটা ব্লগ বনালেহেঁতেন, তেওঁৰ ঘৰ পৰিৱেশখন যদি দেখুৱালেহেঁতেন, তেতিয়া আজি হয়তো এই ঘৰখন এনেকুৱা এটা অৱস্থাত নাথাকিলেহেঁতেন। আপোনালোকে কি কয় বাৰু, কমেণ্ট কৰিব সকলোৱে। এবাৰ দেখাই দিব খুজিলোঁ। এয়া চাৰিওফালৰ পৰিৱেশটো দেখাই দিছোঁ এবাৰ।
এই ঘৰটোতে সাধাৰণভাৱে বাস কৰা ৰাজীৱ শদিয়া, যাৰ কণ্ঠই, যাৰ গীতে আজি অসমীয়া মানুহক কন্দুৱাবলৈ সক্ষম হৈছে। গীতৰ মাধ্যমেৰে তেওঁ অসমীয়া জাতিক সজাগ আৰু সচেতন কৰি গৈছে। ৰাজীৱ শদিয়াৰ লগত চাহটোৰ দৰে থকা মনোজ চুতীয়া ককাইদেউ আজি ৰাজীৱ শদিয়াৰ অৱৰ্তমানত তেওঁৰ এই ছবি এখনত শ্ৰদ্ধাঞ্জলি জ্বলাই দীঘলকৈ পৰি সেৱা কৰিছে, তেওঁৰ বিদেশ আত্মা শান্তি কামনা কৰি। আমিও আজি তেওঁৰ এই ঘৰটোত, তিনিচুকীয়াৰ যিটো ঘৰত তেওঁ বসবাস কৰিছিল, নিচেই এটি সাধাৰণ প্ৰজা। এই উৰুষা পূজাৰ পৰাই তেওঁ সিদিনাখন ফিলবাৰীলৈ গৈছিল। তাতেই আজি আমিও এগছি বন্তি জ্বলাই তেখেতৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আশা কৰিছোঁ তেওঁৰ পুত্ৰ সন্তান পৰিয়াল যাতে ভগৱানে সহায় কৰে, মানুহে যাতে সহায় কৰে, ৰাইজে যাতে সহায় কৰে, সেয়ে আশা কৰিছোঁ। এই ভিডিঅ'টো চাই মই বেলেগ একো নকওঁ, আমাৰ নিউজ চেনেলবিলাকক মই এইটোৱে অনুৰোধ কৰিবলৈ যাম যে আমাৰ উঠি অহা প্ৰজন্মই যদি কিবা এটা কৰিব লয়, নতুনকৈ যদি কোনোবাই গান গাইছে, নতুনকৈ যদি কোনোবাই নাচিছে, ভাল যদি টেলেণ্ট আছে, কোনোবাই কিবা এটা কৰিছে, ছ'চিয়েল মিডিয়াত আপলোড কৰিছে, আপোনালোকে গম পাইছে, ভাইৰেলো হৈছে, গম পাইছে আপোনালোকে, কিন্তু তেওঁলোকৰ অলপ তেওঁলোকৰ ঘৰৰ পৰিৱেশটো গৈ তেওঁলোকৰ ঘৰলৈ গৈ ওচৰ পাজৰলৈ, ঘৰৰ ওচৰ পাজৰলৈ গৈ অকণমান চোৱাটো আপোনালোকৰ দৰকাৰ। কিন্তু কাৰণ সেইকাৰণেহে আমাৰ অসমত বহুত এনেকুৱা টেলেণ্টেড মানুহ লুকাই আছে, ঠিক আছে। তো আপোনালোকে এই যধে মধে ডেইলি যে আপোনালোকে যি টি আপোনালোকে যে নিউজ দি থাকে, তাৰ সলনি এনেকুৱা এটা ছাৰ্ভে কৰক। আপোনালোকে TRP লাগে ন, আপোনালোকক পাই যাব, বহুত পাব, ইয়াতকৈ দুগুণ পাব। আপোনালোকে যি পাইছে ন, তাতকৈ দুগুণ পাব। এনেকুৱা মানুহজন একেবাৰে আমাৰ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত এইবিলাক কৰি লাভ নাই। আগতে কৰক, যি কৰিবলৈ আছে আগতে কৰক, ঠিক আছে। এই ঘৰখন দেখিলেনে? আপোনালোকে যদি আগতে যোৱা হ'লে, এই ঘৰখনত যদি আগতে আপোনালোকে ছাৰ্ভে কৰা হ'লে, চৰকাৰক যদি অলপ কিবা যদি আপোনালোকে ক'লেহেঁতেন, জোৰ কৰিলেহেঁতেন, তেতিয়াহ'লে ৰিকুৱেষ্ট কৰিলেহেঁতেন, কিবা এটা হয়তো নিশ্চয় হ'লহেঁতেন আজিলৈকে। আৰু আমি এটা নতুন প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী, আমি হয়তো চিনি নাপাওঁ বুলি কোৱাটো ডাঙৰ কথা নহ'ব। কাৰণ আপোনালোকে আমাক দেখুৱাব লাগিছিল, এনেকুৱা এজন গায়ক আছে, এনেকুৱা এজন ভাল মানুহ আছে, ইমান সুন্দৰ গান গায়। আপোনালোকে যদি তেওঁ থকা অৱস্থাত যদি গৈ দেখুৱালেহেঁতেন, তেতিয়াহ'লে কিন্তু আজি আমিও ভালকৈ চিনি পালোহেঁতেন, আৰু হয়তো তেতিয়ালৈকে তেওঁ আৰু বহুত আগবাঢ়ি গ'লহেঁতেন, ঠিক আছে। তো বিশেষ নকওঁ আৰু আমাৰ নিউজ চেনেলবিলাকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে মই আপোনালোকে অলপ এনেকুৱা এটা আপোনালোকে ষ্টেপ লওক যে যিবিলাক আমাৰ অসমত উঠি অহা প্ৰজন্ম আছে, যিবিলাকে নতুন নতুন ভাল ভাল কাম কৰিব ষ্টাৰ্ট কৰিছে, আপোনালোকে ছ'চিয়েল মিডিয়াত পাইছে কিন্তু ভাইৰেল হোৱা নাই তেওঁলোকে, সেইবিলাকক অলপ উৎসাহ যোগাবলৈ চেষ্টা কৰক। ঘৰলৈ যাওক, অলপ আপোনাৰ ঘৰৰ পৰিৱেশবিলাক দেখুৱাটো মই বিচাৰোঁ, ঠিক আছে। তো আজিৰ ভিডিঅ'ত ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব যদি ভাল পাইছে, ঠিক আছে। তো আজিলৈ ইমানে। বাই বাই, থেংকছ ফৰ ৱাচিং। জয় অসম।